হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমান ৰিলেটেড। তো আপোনালোকে হয়তো গম পায় কিছুদিন আগতে ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমানৰ মাজত এটা কণ্ট্ৰভাৰ্চি চলি আছিল। আচলতে দুয়োৰে মাজত নহয়, দুয়োৰে ছাবস্ক্ৰাইবাৰসকলৰ মাজত এটা কণ্ট্ৰভাৰ্চি চলিছিলে আৰু নিউজ চেনেলসমূহত। কিন্তু ফাইনেলি ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমানক একেলগে দেখিবলৈ পোৱা গ'ল ৰেডিছন ব্লু হোটেলত। তো কি কৈছে আমি সৰু ভিডিঅ' ক্লিপত আমি চাই লওঁ। তো হাই ৰাইজসকল, কাক লগ পালো চাওক, মুস্তাফিজুৰ ৰহমান ভাইটি মিউজিক কোম্পানী আহিছে দাদাও আছে আৰু এটা আছে, এয়া চাওক। তো আমাৰ প্লেন এটা হৈ আছে ন, আমি যাম মালদ্বীপ। য়েছ, তাত গৈ কি কৰিম সেইটো পিছত ভিডিঅ' দেখাম। মাত্ৰ অলপ মানে কৰোণাটো যাওক, আমি মালদ্বীপ গৈ আছো আৰু অতি শীঘ্ৰে মুস্তাফিজুৰ আৰু মই ঘৰতো গৈ আছো, মানে এই গোৱালপাৰা শীঘ্ৰে যাম। সেইটো ব্লগ আহিব নিশ্চয়, আহিলে হ'ল। বহুত ভাল লাগিল লগ পাই। ইমান দিনটো নিউজ চিউজে আমাৰ কিবা দেউতাৰ কিবা কিবি শুনি আছিল, একো নহয় মানুহে ভাবে। বহুত ভাল লাগিল আৰু লগ পাই ইয়াত কিবা কিবি খাই যাওঁ আৰু। তো হাই ফ্ৰেণ্ডছ, এতিয়া আমি ক'ত আছোঁ? এতিয়া আমি আছোঁ ৰেডিছন ব্লু হোটেলত। আমাৰ এটা বম প্লেন হ'ল, প্লেনটো কৈছে বাৰু। প্লেনটো ক'লোঁ, তথাপি মই এবাৰ কৈছোঁ আমি ক'ত যাম, এবাৰ তুমি কৈ দিয়া। আমি মালদ্বীপ যাম, মানে এতিয়া নহয়, কৰোণা চৰোণা অলপ ফেব্ৰুৱাৰী লাষ্টৰ ফালে যাম, ফেব্ৰুৱাৰী লাষ্টৰ ফালে যেতিয়া কৰোণা চৰোণা শেষ হয় পূৰা ফালি দিম। আৰু মই গোৱালপাৰাও গৈ আছোঁ অতি শীঘ্ৰে। মুস্তাফিজুৰক আৰু মুস্তাফিজুৰক মই আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ এইবাৰ মাঘৰ বিহু। যাম নিশ্চয়, বিহু খাব যাম। আৰু বিহু খাই ভালে লাগে, এইবাৰ যাম নিশ্চয় ঠিক আছে। তুমি আহিলে হ'ল আমাৰ তাত। অ'কে ভাই, নিশ্চয় বঢ়িয়া। বাই বাই। মানুহে ভাবে কিবা কিবি কাজিয়া, কিন্তু এইবিলাক একো নহয়। আমি ফ্ৰেণ্ড সদায় আছোঁ, আগৰ পৰা আছিলোঁ। চ' ইউটিউবত আমি একে ঠাইতে কাম কৰোঁ, কাৰণ একে থকাই ভাল। ইউটিউব এটাই এপ। য়েছ। ঠিক আছে, বঢ়িয়া। বাই বাই।